Hi guys, welcome back to the channel. This is your friend Swaraj here. আমি চামগুৰি সত্ৰ আহি পালোঁ আৰু আউনীআটী সত্ৰৰ পৰা চামগুৰি সত্ৰলৈ ডিষ্টেঞ্চ হ'ব প্ৰায় 15 কিলোমিটাৰ। চামগুৰি সত্ৰখন বিশ্ববিখ্যাত মুখা শিল্পৰ কাৰণে খ্যাত আৰু এই সত্ৰখনক মুখা সত্ৰ বুলিও কোৱা হয়। শ্ৰী শ্ৰী চামগুৰি সত্ৰ। এই সত্ৰখনত আহি পেলাই বহুত ভাল লাগিছে। চাৰিওপিনে মুখা আৰু মুখা আৰু এই মুখা শিল্পবোৰ চাবৰ কাৰণে বহুত মানুহ আহিছে আৰু ইয়াত মুখা সাজিও আছে। বহুত ধুনীয়া লাগিছে আৰু ইমান ডাঙৰ ডাঙৰ মুখা বহুত ধুনীয়াকৈ সজুৱাই থৈছে। এই মুখাবোৰ দেখিয়ে ভাল লাগিছে এই মুখাবোৰ আৰু এই মুখাৰে আমাক ৱেলকামো দিছে আৰু আমি ইয়াৰ ভিতৰলৈ যাম। বহুত ধুনীয়া লাগিছে। তো ইয়াৰ ভিতৰত আপোনালোকক দেখাই আছোঁ কেনেকুৱা ইয়াৰ পৰিৱেশটো। বিক্ৰীৰ কাৰণে হয়, খালি বিক্ৰী মুখা নাইকিয়া হৈ গৈছে। ইয়াত বিদেশী পৰ্যটক বহুত আহে। বহুত আহে গোটেই বিশ্বৰ লোক আহে আৰু বিক্ৰী নাই। এতিয়া খালি এই ফৰেইনাৰবিলাক বন্ধ হৈ আছে আন্তঃৰাষ্ট্ৰীয়বিলাক কৰোণাৰ কাৰণে। পাছে আকৌ আহিব কেইদিনমানৰ পাছত। আৰু ভাওনাত এইবোৰো ব্যৱহাৰ কৰে নে? এইবিলাক ভাওনাত এইবিলাকে ব্যৱহাৰ ৰাসত মেইন ভাওনা হয় ন? চাৰিওপিনে মুখা মুখা আৰু মুখাই সৰু ডাঙৰ সকলো ধৰণৰ মুখা ইয়াত আছে আৰু ইংৰাজীত এই মুখাবোৰক মাস্ক বুলি কোৱা হয়। আৰু অসমৰ এই মুখা শিল্প এক প্ৰাচীন লোককলা আৰু শংকৰদেৱক এই মুখা শিল্পৰ জনক বুলি কোৱা হয়। শ্ৰী ৰামচৰণ ঠাকুৰৰ চৰিত পুথিত ইয়াৰ বিষয়ে বৰ্ণনাও আছে। মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহ নিজ হাতে তৈয়াৰ কৰিছিলে আৰু এই মুখাসমূহ সাধাৰণতে ভাওনা, ৰাস আদি উৎসৱসমূহত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ মুখাবোৰ ধুনীয়া ধুনীয়া একেবাৰে মাটিৰে ইমান ডাঙৰ ডাঙৰকৈ সাজি তুলিছে। দেখি পেলাই ইয়াৰ পৰিৱেশটো বহুত ভাল লাগিছে। আপোনালোকেও আহিব ইয়াৰ মুখাবোৰ চাবৰ কাৰণে। আৰু এই মুখাবোৰ গোটেই পৃথিৱী বিখ্যাত। বিভিন্ন বিদেশী পৰ্যটকবোৰ আহে এই মুখা শিল্প চাবৰ কাৰণে আৰু ইয়াত আমাক ক'লে যে বিভিন্ন বিদেশী পৰ্যটক আহি ইয়াৰ পৰা মুখাবোৰ লৈও গৈছে তো সিহঁতৰ দেশলৈ। তো আমি অসমত থাকিয়ে বহুতে এতিয়ালৈকে অহা নাই আৰু ইয়াৰ শিল্পবোৰ দেখি পেলাই বহুত ভাল লাগিছে। আৰু আমাক ইয়াত ক'লে যে ৰাসৰ সময়ত মাজুলীলৈ আহিব লাগে আৰু ৰাসৰ সময়ত মাজুলী আহিলে ইয়াত থকা যিবোৰ চৰিত্ৰ আমি দেখা পাইছোঁ মুখা শিল্পৰ জৰিয়তে সেইবোৰ আমি জীৱিত আকাৰত দেখা পাওঁ বিভিন্ন ভাওনাত। আৰু ৰাসৰ সময়টোৱেই হৈছে বেষ্ট টাইম টু ভিজিট মাজুলী আৰু সেই সময়ত বিভিন্ন ধৰণৰ পৰ্যটকো ইয়াত আহে মাজুলীলৈ বিভিন্ন ঠাইবোৰ দৰ্শন কৰিবৰ কাৰণে। মই যিমান পাৰোঁ সিমান মুখাবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'ৰ জৰিয়তে। আৰু এই মুখাবোৰ আপুনি যেতিয়া দ্বিতীয়ত যাব তেতিয়াহে ইয়াৰ সৌন্দৰ্যটো বেছি ভালদৰে অনুভৱ কৰিব পাৰিব। এই মুখাবোৰ কি আচৰিত ধৰণে ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে। দেখি পেলাই ইয়াত কি ক'ম, শব্দৰে যিটো বৰ্ণনা কৰিব নোৱাৰি, ইমান ধুনীয়া লাগিছে এই মুখাবোৰ চাই পেলাই। এইডাল চাওক, ইমান ডাঙৰ সাপ, ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে এই সাপডাল। দেখিয়ে আচৰিত লাগিছে, ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে। বাপৰে কিমান ডাঙৰে। আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া মুখাবোৰ নিৰ্মাণ কৰা হয়। প্ৰথমে বাঁহৰ মিহি তমালেৰে চকাটো ইয়াত সাজি লয়, তাৰপিছত মাটি গোবৰ আদিবোৰেৰে ধুনীয়া ধুনীয়া আকৃতিবোৰ দিয়া হয়
আৰু বহুত দেখি আচৰিত লাগিছে, ইমান ধুনীয়াকৈ নিৰ্মাণ কৰে এই মুখাবোৰ। আৰু শেষত এই মুখাবোৰত ধুনীয়াকৈ ৰং তুলিকাৰে বিভিন্ন চৰিত্ৰৰ ৰূপ দিয়া হয়। আমি চামগুৰি সত্ৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া দক্ষিণপাট সত্ৰ দৰ্শন কৰিবৰ কাৰণে গৈ আছোঁ। আৰু চামগুৰি সত্ৰৰ পৰা দক্ষিণপাট সত্ৰলৈ ডিষ্টেঞ্চ হ'ব প্ৰায় 5 কিলোমিটাৰ। আৰু আমি যেতিয়া ইয়াৰ স্থানীয় লোকবোৰক সুধিছিলোঁ, সিহঁতে আমাক বিশেষকৈ 5খন সত্ৰ দৰ্শন কৰাৰ কথাই কৈছিলে। আমি ইয়াৰ আগত 4খন সত্ৰ দৰ্শন কৰিলোঁ আৰু এতিয়া অন্তিমখন সত্ৰ দৰ্শন কৰিবৰ কাৰণে গৈ আছোঁ। দক্ষিণপাট সত্ৰ অসমৰ 4খন ৰাজসত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত এই সত্ৰখন স্থাপন কৰা হৈছিলে আৰু এই সত্ৰখনৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে শ্ৰী শ্ৰী বনমালী দেৱ। আমি বৰ্তমান দক্ষিণপাট সত্ৰত আছোঁ। ইয়াৰ আগতে গড়মূৰ সত্ৰ গ'লোঁ, তাৰপিছত আমি আউনীআটী সত্ৰ গ'লোঁ, তাৰপিছত চামগুৰি সত্ৰ গ'লোঁ, কমলাবাৰী সত্ৰ গ'লোঁ আৰু এতিয়া আমি ওলাই আহিলোঁ দক্ষিণপাট সত্ৰৰ পৰা। আৰু এতিয়া মাজুলীৰ বিভিন্ন ঠাইবোৰ চাবৰ কাৰণে যাম। আপোনালোকে নেক্সট ভিডিঅ'টোত দেখা পাব। আৰু মাজুলীৰ সত্ৰবোৰ দৰ্শন কৰি পেলাই যিটো অনুভৱ হৈছে, এই অনুভৱটো শব্দৰে প্ৰকাশ কৰাটো সম্ভৱ নহয়। আপোনালোকেও আহক, ইয়াৰ বিভিন্ন সত্ৰবোৰ দৰ্শন কৰক। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই পেলাই যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি আজি প্ৰথমবাৰৰ কাৰণে চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দিছ ইজ স্বৰাজ চাইনিং অফ টুডে।